Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ যেহেতু বিয়া আৰু পূজাৰ সিজন আহি পালেহি সেইবাবে মই লৈ আহিছো আপোনালোকলৈ এটা সিম্পল এণ্ড বেসিক মেকআপ টিউটৰিয়েল এইফালে মই এযোৰ পাটৰ কাপোৰ পিন্ধিয়ে লৈছো স্কিনখন ময়শ্চাৰাইজ হৈ থাকিবৰ বাবে মই ইউজ কৰিছো এইটো ফক্সটেলৰ ময়শ্চাৰাইজিং ক্ৰীম দেন লগাই লৈছো ফক্সটেলৰ এইটো ফেস সিৰাম ধুনীয়াকৈ মুখ আৰু ডিঙিত মই এপ্লাই কৰি লৈছো ময়শ্চাৰাইজাৰ আৰু সিৰামে আপোনাৰ মেকআপৰ বেসটো ভালকৈ ৰখাত সহায় কৰে সেইবাবে এইগিটা বস্তু লগাবলৈ নাপাহৰিব নেক্সট মই ইউজ কৰিছো মেবেলিন ফিটমি এইটো প্ৰাইমাৰ এইটো ডিউই প্ৰাইমাৰ হয় যিয়ে গ্লো কৰাত হেল্প কৰে তাৰ পিছত মই ইউজ কৰিছো কনসিলাৰ আপোনালোকৰ যদি ডাৰ্ক সাৰ্কলছ আৰু ডাৰ্ক স্পট আছে তাতো কনসিলাৰ ইউজ কৰিব পাৰে এটা সৰু ব্লেন্ডাৰৰ সহায়ত মই কনসিলাৰখিনি সেট কৰি লৈছো ইয়াৰ পাছতে মই আই মেকআপটো কৰিবলৈ এটা সিম্পল নিউড শেড ফাৰ্ষ্টতে এপ্লাই কৰি লৈছো তাৰ পাছত অলপ গোল্ডেন গ্লিটাৰ হাতেৰে আইলিডছত এপ্লাই কৰি লৈছো ইয়াৰ পিছতে মই লগাই ললো আইলাইনাৰ তাৰ পাছত আইব্ৰো প্লেট দি আইব্ৰো কিডালো সেট কৰি লৈছো এতিয়া লগাই ললো মই মেবেলিন ফিটমিৰ ফাউণ্ডেশ্যনটো আপোনালোকক যদি প্ৰডাক্ট লিংক লাগে মোক কমেন্ট কৰি জনাব ইয়াৰ পাছতে মই লগাই লৈছো এইটো লুজ পাউডাৰ আৰু ব্লাছৰ কাৰণে লগাইছো মই নাইকাৰ এইটো ডুৱেল ব্লাছ প্লেট আৰু এইফালে লেশেছৰ ভলিউম বঢ়াবলৈ লগাই লৈছো মেবেলিনৰ মাস্কাৰা লাষ্ট বাট নট দ্য লিষ্ট লিপষ্টিকত মই ইউজ কৰিছো লেকমি আৰু ফ্লসি কসমেটিকৰ দুটা নিউড শেড মেকআপ সেট হৈ থাকিবৰ বাবে মই ইউজ কৰিছো কলাৰবৰ এইটো সেটিং স্প্ৰে আৰু এইফালে পিন্ধি ললো মেটচিং জুৱেলাৰী আৰু এইটো হৈছে ফাইনেল লুক আজিলৈ ইমানে কমেন্ট কৰি জনাব ভিডিওটো কেনেকুৱা পালে আৰু মোৰ লুকটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব বাই টেক কেয়াৰ ষ্টে বিউটিফুল